নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আবেলি 4টামান বাজিবৰে হ'ল। এতিয়া চুনকণ আৰু মই ওলাই যাওঁ মানে এনেই নাযাওঁ বাৰু, ডাক্তৰৰ ওচৰলৈ যাওঁ। ডাক্তৰৰ ওচৰলৈ কিয় হঠাতে যাব লগা হ'ল আপোনালোকক ঘূৰি আহি জনাম বাৰু। এতিয়া ব'লকচোন যাওঁ। কৈ দিয়কচোন আপোনালোকৰ আজি কি যাত্ৰা আছে? আজি জগন্নাথ ৰথ যাত্ৰা, বলৰাম, সুভদ্ৰা, শ্ৰীকৃষ্ণৰ আজি ৰথ যাত্ৰা। আহাৰ মাহৰ আজি দ্বিতীয় তিথি দিনাখন ৰথ যাত্ৰা পৰে। সেইখিনি আজি আনন্দ বাগানত কৰা হৈছে। ঠিক আছে। এখন গাড়ী লৈ একেলগে যাব এতিয়া যাত্ৰাৰ কাৰণে। এখন গাড়ী ধুনীয়াকৈ সজাই লৈছে। মই আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ বাহিৰে ভিতৰে কেনেদৰে সজাই লৈছে। হঠাতে আহি এনেকুৱা এটা পৰিৱেশ পাম বুলি ভবা নাছিলোঁ। পাই কিন্তু নিজকে বহুত সৌভাগ্যৱান যেন লাগিছে। ভবা নাছিলোঁ এনেকৈ আহি পাই যাম বুলি। ইমানেই ভাল লাগিছে মনটো আপোনালোকক বুজাব নোৱাৰোঁ। কাৰণ ভগৱানৰ কি ক'ম আৰু, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মোৰ ইমানেই ভাল লাগিছে আহি। যাওঁ আৰু এতিয়া, কাৰণ ডাক্তৰ আহিবৰ সময় হৈছে। মই ডাক্তৰৰ ওচৰলৈহে আহিছিলোঁ। আহক এতিয়া যাওঁ আকৌ। কি কৈছিলা? অঁ ভাল লাগিলে হয় ন, মন্দিৰলৈ ফটককৈ আহি এনেকৈ পাই গ'লোঁ আজি ন। এইখন হ'ল আনন্দ বাগানৰ গেটখন, লিখা আছে ইয়াত। যি ৰথ যাত্ৰা তেওঁলোকে কৰাৰ কথা কৈছিলে, ভাগ্য ভাল যে মই ঘৰলৈ যাবলৈ নাপালোঁ। ইয়াত থাকোঁতে তেখেতলোকৰ যাত্ৰা আহিলে, গতিকে আপোনালোকক বিশেষ দেখাব পেলাই ভাল লাগিলে। তেখেতলোকে বহুত দূৰলৈ যাব যে, মই যিহেতু ডাক্তৰ লগ কৰিবলৈ আহিছোঁ, ডাক্তৰ অহা নাই কাৰণে ভিডিঅ'কে কৰিলোঁ। গতিকে মইতো যাব নোৱাৰিম, ইমানতে ৰাখি দিছোঁ আৰু।
পালোহি আমি সন্ধিয়া হোৱাৰ আগে আগেই ঘৰ পালোহি কিন্তু ভিডিঅ'টো কৰিবলৈ মোৰ সময় নহ'লে আহি পাওঁতে আলহী বহি আছিলে আলহীৰ লগত অলপ বিজি হ'লোঁ চ' আজি ডাক্তৰৰ ওচৰলৈ যাব লগা হ'ল যাবলগীয়া আজি কেইদিনমানৰ আগতেই আছিলে যোৱা নাছিলোঁ মই ভাল পাম চাগে বুলি ভাবি আছিলোঁ মোৰ ভৰি এখনৰ বিষ হৈয়ে থাকে মাজে মাজে আগতে তেনেকৈ হয় ভাল পাওঁ কিন্তু এতিয়া বেছি হৈ গৈ আছে আৰু আজি বহুত বেছিয়ে হৈ গ'ল কালিৰ পৰাই বেছি হৈ আছিলে অলপ তথাপিতো চলি আছিলোঁ তেনেকৈ কিন্তু আজি বহুত বেছি হৈ গ'ল বেছি হৈ যোৱাৰ বাবে দেউতাকে খং কৰি আছে ডাক্তৰৰ ওচৰলৈ নোযোৱাৰ কাৰণে আৰু বহুত বেছি হৈ গ'ল যিহেতু আমাৰ ঘৰৰ সমস্যা আপোনালোকে বহুতে জানেই গতিকে ভাবিলোঁ ডাক্তৰক দেখাই আহোঁগৈ বুলি গ'লোঁ ডাক্তৰক দেখালোঁ ডাক্তৰক দেখাবলৈ গ'লোঁ ডাক্তৰ ডিব্ৰুগড়ৰ পৰা আহে আমাৰ ইয়াতে আনন্দ বাগান বুলি কোৱা বাগান এখন আছে বাগান তিনিআলি আছে বাগান তিনিআলিতে বহে ডাক্তৰ তালৈ গ'লোঁ ডাক্তৰক দেখালোঁ ডাক্তৰ অহা মানে আমি গৈ পোৱা অলপ সোনকালেই হ'ল ডাক্তৰ অহা অলপ দেৰি হ'ল ডাক্তৰ অহা দেৰি হোৱাৰ কাৰণে ভাবিলোঁ ইমান সময় কিনো কৰোঁ অকণমান ইফালে সিফালে চাওঁ বুলি ভাবোঁতেই বাগানত এভাগ মন্দিৰ আছে মন্দিৰ ভাগত আজি তেখেতলোকৰ এটা অনুষ্ঠান আছিলে আমি নাজানো কিন্তু পটককৈ গৈ পালোঁগৈ মোৰে ভাগ্য ভাল চাগে গ'লোঁ ময়ো সেৱা কৰিলোঁ লগতে আপোনালোককো দেখালোঁ চাবচোন চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব কমেণ্টত ক'ব কেনেকুৱা পালে আৰু বিশেষ আজি একো নাই আৰু হ'ব আজিলৈ আহোঁ আৰু ইমানতে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ